So guys, কি খবৰ? সাগৰ সকলৰ সভাৰ মোৰো ভালে দিয়ক। বহুত দিন ইভিজনৰ প্ৰেংক কল দি আছো, মানে ব্লগ দিব সেই হোৱা নাই, মানে ক'তো যোৱা নাই, সেইকাৰণে এইকেইটা প্ৰেংক কলে দি থাকিব লগা হৈছে। তো আজি যাই আছো খতৰা সত্ৰতো একদম বেক চেক দেখাই পাইছে আপোনালোকে। তো বাকী বলক খতৰা সত্ৰলৈকে আপোনালোকক ফাৰ্ষ্ট দেখাবলৈ লৈ যাওঁ। আৰু ধুনীয়াকৈ আহি পালোঁ লগৰ ঘৰত। তো আপোনালোকে দেখিলে গাড়ীত আহা। তো এতিয়া যাব লাগে তালৈকে। তো বলক আৰু পিঠা খাই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বলক আৰু আহি পালোঁ ধুনীয়াকৈ মন্দিৰ, ইয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ। মন্দিৰলৈকে যাওঁ। মই গ'লোঁ মন্দিৰৰ ভিতৰত। ইয়াতে ধুনীয়াকৈ আয়তীয়ে মানে নাম ধৰি থকা হৈছে। ধুনীয়াকৈ ইয়াতে নাম ধৰি আছে। ইয়াতে বহুত ধুনীয়া লাগিছে। ইয়াতে যিটো এটা ফিলিংছ মন্দিৰৰ ভিতৰত সোমাই বহুত ধুনীয়া। আৰু ধুনীয়াকৈ মন্দিৰৰ পৰা আহি ল'লোঁ। এতিয়া সিফালে কি আছে? কাছ চাব যাই আছে। আৰু কাছ চাব আহিলেও গোটেই মাজোপাকে লোৱা লাগিছে। আমাৰো ভুল, আমি মুৰি চুৰি একো লৈ অহা নাই। আৰু গাইছ ভৰালিদাক পটককৈ মানে আহি থাকোঁতে লগ পাই গ'লোঁ। ভৰালিদা আমাৰ আশাত আছে। প্ৰেংক যে কৰিছিলোঁ বহুতে মাতিছে, যোৱাকালি ৰাতি হৈছিলোঁ। বহুত মানুহ সেইদিনা প্ৰেংক কৰাৰ কাৰণে একদম বেয়া নহয়। তুমি বেয়া নাপা। হয় বাকী ভৰালিদা যাব ব'লক। আৰু আমি পাই গ'লোঁ সেই ঘৰ। তো এইখিনি আছিলে এটা সৰু সুৰা ভিডিঅ'। আপোনালোকে চাই ভাল পাইছে ভিডিঅ'টো লাইক কৰিছে আৰু চেনেলখন নতুনকৈ আহিছে ছাবস্ক্ৰাইবটো কৰি থৈ দিব। বাই বাই। নতুন এটা প্ৰেংক কলৰ সেইটো লগ পাম।